নমস্কাৰ জনাবলৈ আহিছোঁ। প্ৰভুৰ আশীৰ্বাদ লৈয়ে আমি সকলো কাম আগবাঢ়ি আছোঁ। আৰু আধ্যাত্মিক যি কথা আপুনি কৈছে, আধ্যাত্মিকতাটো বাদ দি সমাজ গঢ়িব নোৱাৰে। আপুনি ধৰ্ম যিয়ে নকৰক কিয়, কিন্তু আধ্যাত্মিকতাটো সদায় লাগিব। তো আজি আমাৰ বড়োলেণ্ড অঞ্চলত আপোনালোকে চবে দেখিছে, যোৱা 20-25 বছৰত বহুতখিনি হিংসা হৈ গ'ল। জাতি জনগোষ্ঠীৰ মাজত বহুত ভেদাভেদ সৃষ্টি। মই সকলো অসমবাসী ৰাইজলৈ 2021 চনৰ শুভেচ্ছা জনাইছোঁ। 2021 চন সকলোৰে শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ হওক। যোৱা বছৰত কৰোণা ভাইৰাছ আহি এটা মহামাৰীৰ ৰূপ লৈ গোটেই বিশ্বখনত এটা আতংকময় সৃষ্টি কৰিলে। আমাৰ বহু নিৰীহ মানুহ জীৱন যাব লগা হ'ল। তো এতিয়া 2021 চন যাতে সকলো দিশৰ পৰাই এটা ভাল বছৰ হয়, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই আজি এই সম্পৰ্কত নাই, ধুমুহা অহা দুদিনলৈকে মানুহৰ ভয় কৰি থাকে, আৰু আহিব নেকি। ভূমিকম্প আহিলেও এদিন দুদিনলৈকে ভয় কৰি থাকে, আৰু ভূমিকম্প আহিব নেকি। তো এতিয়া বিটিআৰৰ যিটো পৰিৱৰ্তন আহিল, তো মানুহে তেনেকুৱা কথা চিন্তা কৰিব। 17 বছৰৰ এটা শাসন নাছিলে, তো 17 বছৰটো এদিনত ক'ত এদিনত ভাল হ'ব। এই আৱৰ্জনাবিলাক চাফা কৰোঁতে বহুত দিন লাগিব। হয়, ধনটোৱে তেনেকুৱা হয়, ধন যাৰ বেছি থাকে, ধনটো যদি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰে, ধনে মানুহক খাই পেলায়। তো আজি আপুনি যিটো কৈছে, ধনৰ বলেদি বিটিআৰ অস্থিৰ কৰি ৰাখিছে, একদম সঁচা কথা। আৰু ধনৰ বলতে যদি কোনোবাই নিজকে বিশ্বৰ ভিতৰত শক্তিশালী মানুহ বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, ইয়াতকৈ ডাঙৰ ভুল একো নহ'ব। কাৰণ ধনে মানুহক আপুনি খন্তেকীয়া আপোনাক কিবা কিনিব পাৰে বা ভাল কিবা পৰিৱেশ দিব পাৰে, কিন্তু চিৰদিনৰ কাৰণে নহয়। বহুত ধনী মানুহবিলাকো এতিয়া নিজৰ ধন ত্যাগ কৰি পেলাই আজি ৰাইজৰ লগত মিলি গৈছে। কিছুমান স্পিৰিচুৱেলিটি বা ধৰ্ম চৰ্চা কৰাত আৰম্ভ কৰিছে, বহুত ধনবিলাক ত্যাগ কৰি। গতিকে আমাৰ ইয়াত যিসকলে ধনৰ পিছে পিছে দৌৰি আছে, ধনৰ বল ৰাইজৰ আগত দেখাই পেলাই গৰম কৰিছে, সেইবিলাকৰ বেছি দিন নাথাকিব। নাই, হিংসা আৰম্ভ হোৱা নাই, হিংসা আছিলে। যোৱা দশকৰ পৰা দশক ধৰি আমাৰ অঞ্চলত হিংসা আছিলে, হিংসাটো কমিহে আহিছে। আৰু নিৰ্বাচনৰ সময়ত তেনেকুৱা একো হিংসা নহ'ল, কিন্তু নিৰ্বাচনৰ পিছত যিটো ইয়াত এটা ঘটনা হ'ল, এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। আমি ইয়াৰ লগত কোনোদিন আপোচ নকৰোঁ, কোনোদিন ইয়াৰ লগত কম্প্ৰমাইজ নকৰোঁ, আৰু হিংসাটো কোনোদিন আমি পৰাশ্ৰয় নিদিওঁ। তো সেইকাৰণে যোনে নকৰোঁ কিয়, আমি প্ৰশাসনক কৈছোঁ কি দোষীক কৰায়ত্ব কৰিব লাগে, শাস্তি দিব লাগে। আইনে নিজৰ কৰ্চত যাব লাগে, ৰাজনীতিয়ে নিজৰ কৰ্চত যাব। গতিকে কোনো কাৰণতে হত্যা, হিংসা, এইবিলাক ব্লাড ছেড, সেইবিলাক কোনো কাৰণ এলাও কৰা নহ'ব। প্ৰথম আৰু প্ৰধান উদ্দেশ্য প্ৰশাসন যন্ত্ৰটো ৰাইজৰ ওচৰত নিব লাগিব, আৰু এটা নিকা, এটা স্বচ্ছ এটা প্ৰশাসন কৰি তুলিব লাগিব। তো এই কথাটোকে মই সকলোৰে আগত দাঙি ধৰিছোঁ, আৰু ৰাইজে সহযোগ কৰিব লাগিব। 17 বছৰত যিটো দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰৰ যিটো চৰকাৰ, এইটো যদি নিকা কৰিব লাগে, বহুতখিনি কষ্ট কৰিব লাগিব। আৰু কষ্ট ৰাইজৰ স্বাৰ্থত কৰিব লাগিব, আমাৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত নহয়। তো নিজৰ স্বাৰ্থটো যদি পূৰণ কৰিব লাগে, সেই মানুহবিলাকে ৰাজনীতি নকৰি বেপাৰ কৰাই ভাল। গতিকে আমি চবে ৰাইজৰ স্বাৰ্থত আহিছোঁ, ৰাইজৰ কাৰণে কাম কৰিম, আৰু ৰাইজৰ স্বাৰ্থত যিমান কঠোৰ কাম কৰিব লাগিলেও এই 5 বছৰত কৰিবলৈ সাজু আছোঁ।